গীতালীয়ে ভাবিলে আজিকালি ইমান নম্ৰভাৱে সোধা মানুহ নায়েইচোন। কিবা ভাল লাগি গ'ল গীতালীৰ মেছেজটো। এইবাৰ তাই ভাবিলে অলপ অনলাইন চাটিঙকে কৰোঁ। মেছেঞ্জাৰ চাই দেখিলে বহুত ফ্ৰেণ্ড এক্টিভ হৈ আছে, তাৰ মাজতে সেই ভদ্ৰ মানুহজন। গীতালীয়ে অলপ কথা পাতি লোৱা যাওকচোন বুলি ভাবিয়েই তেওঁলৈ এটা মেছেজ কৰি দিলে। হাই, দিছ ইজ গীতালী। নমস্কাৰ, আপোনাৰ ভালনে? মোৰ ভাল, আপোনাৰ কওকচোন। আমাৰ ভালেই। বাকী চাকৰি ঠিকে ঠাকে চলি আছেনে? একদম বিন্দাছ, মোৰ লাইফ একদম ৰাফ এণ্ড টাফ। এয়াই হৈছে গীতালী আৰু কৃষাণুৰ প্ৰেম কাহিনীৰ আৰম্ভণি। এজন বহুত বিন্দাছ আৰু আনজন গহীন গম্ভীৰ। এজন বতাহত উৰি ফুৰে আৰু আনজনে ইমান সহজে লৰচৰ কৰিবলৈ নিবিচাৰে। গীতালীয়ে ঘড়ীটোলৈ চালে। 8 বাজিবৰেই হ'ল। দেৰিয়েইচোন হ'ল। সকলোকে বাই বুলি কৈ তাই ছাইন আউট কৰিলে। কৃষাণুৱে কমেণ্ট এটা কৰিলে, আপুনি যায়েই নেকি? শুভৰাত্ৰি। অ'কে, গুড নাইট ক্ৰিছ। ক্ৰিছ মানে কৃষাণু। আই মিন দ্য শ্বৰ্ট ফৰ্ম অফ কৃষাণু। গীতালীয়ে ভাবিলে। ইণ্টাৰনেট কেফেৰ ল'ৰাটোক দিবলগীয়া পইচাকেইটা দি তাই দৌৰা দৌৰিকৈ ৰিক্সা এখন লৈ ৰুম পালেহি। ৰুমত অলপ 5 দিনা লেকচাৰৰ বাবে প্ৰিপেয়াৰ কৰি তাই পাকঘৰত সোমালেগৈ। কি বনাব বুলি ভাবি থাকোঁতে প্ৰথমতে তাই মনলৈ আহিল মেগী 2 মিনিটছ। মেগী বাতি বনাই তাই খালে আৰু তাৰ পাছত সপোনৰ সাগৰত সোমাই পৰিল। সপোনত তাই অস্পষ্ট ছবি এখন দেখিলে। হঠাৎ সাৰ পাই তাই পানী গিলাচ খালে আৰু ভগৱানৰ নাম লৈ পুনৰ শুই পৰিল। দুদিনমান কৰ্মব্যস্ততাৰ বাবে গীতালী কেফে যাবই পৰা নাছিল। মনটো কিবা এটা একদম বেয়া লাগি আছিল তাইৰ। পিছে বন্ধৰ বাৰ এটা বাছি লৈ গীতালী ওলাই গ'ল। সদায় নেট থকা কম্পিউটাৰটোত বহি তাই মেছেজবোৰ চালে, কাৰণ তাইৰ চকুৱে মাথো বিচাৰিছে কৃষাণুৰ মেছেজ। ইনবক্সত চাই দেখিলে কৃষাণুৰ বহুকেইটা মেছেজ আছে। মেছেজবোৰ পঢ়ি তাই মনটো ভাল লাগি গ'ল। ছেটিঙত কোনোবা অনলাইন হৈ আছে নেকি চাইছে, কিন্তু তাইৰ চকুৱে যেন কেৱল বিচাৰিছে কৃষক মানে কৃষাণুক। নাই, আজিচোন সি অনলাইন নাই।